हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে যিসকলে 2023-24 বৰ্ষৰ চৰকাৰী লেটিনৰ কাৰণে আবেদন কৰিছিলে সেইসকলৰ বহুতৰে টকা এতিয়ালৈকে সোমোৱা নাই আৰু বহুতৰে টকা এতিয়ালৈকে সোমাই গ'ল। গতিকে আপোনালোকৰ ফাইনেল লিষ্টত আপোনালোকৰ নাম আছে নে নাই, আপোনালোকে এই লিষ্টটো ক'ত পাব, মই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউবত চাই থাকে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে প্ৰথমত দেখা পাব ইয়াতে মিনিষ্ট্ৰী অফ জলশক্তি ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন। গতিকে আপোনালোকে এইটো অকল SBM স্বচ্ছ ভাৰত মিছনৰ কাৰণে নহয়, ইয়াতে গোটেইখিনি কথা ইয়াত উল্লেখ আছে। গতিকে আপোনালোকে এই লিষ্টটো আপোনালোকে কেনেকৈ চাব, আপোনালোকৰ এই ফাইনেল লিষ্টত আপোনালোকৰ নাম আহিছে নে নাই। এতিয়া আপোনালোকৰ চৰকাৰী লেটিনৰ কাৰণে এটা ভেৰিফাই চলি আছে। এই ভেৰিফাইটো সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ভেৰিফাই লিষ্টত যদি নাম থাকে তেনেহ'লে আপোনালোকে নিশ্চয় এই চৰকাৰী লেটিনৰ পইচা আপোনালোকৰ একাউণ্টত সোমাব। গতিকে আপোনালোকে এই লিষ্টটো ক'ত পাব, আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত এই লিষ্টটো এতিয়া দিয়া হৈছে। গতিকে আপোনালোকে গাঁও পঞ্চায়তৰ লগত কণ্টেক্ট কৰি আপোনালোকৰ লিষ্টত নাম আছে নে নাই আপোনালোকে চেক কৰিব পাৰিব। এই লিষ্টটো অনলাইনত উপলব্ধ নাই। এতিয়া যিটো ভেৰিফাই হ'ব এনেকুৱা ধৰণৰ হ'ব পাৰে ভেৰিফাই, কেতিয়াবা কোনো এটা পৰিয়ালৰ ভিতৰত 3-4জন মানুহৰ কাৰণে অনলাইন আবেদন কৰা হৈছে। ইয়াৰ ভিতৰত ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টৰ লগত মিলাই এজনহে হিতাধিকাৰীৰ নাম ইয়াত ৰখা হ'ব। বাকী 2-3-4জন থাকিলে এই গোটেইখিনি নাম কৰ্তন হ'ব। এই কৰ্তন হোৱাৰ পিছত ইয়াৰ পিছত যাৰ পৰিয়ালৰ এজন মুৰব্বীৰ নাম ইয়াত থাকিব। গতিকে এটা পৰিয়ালৰ মুৰব্বীৰ নাম যদি থাকে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে এতিয়া চৰকাৰী লেটিনৰ পইচা আপোনালোকে পাব। ইয়াত আপোনালোকে এই লিষ্টটো গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰি আপোনালোকে এই লিষ্টটো চাব পাৰিব। এতিয়া এই লিষ্টত কাৰ নাম আছে কাৰ নাম নাই আপোনালোকে সুন্দৰকৈ আপোনালোকে দেখা পাব। গতিকে আপোনালোকে এইটো গাঁও পঞ্চায়তৰ লগত আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ এই লিষ্টত নাম আছে নে নাই আপোনালোকে চেক কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যনটো ষ্টাৰ্ট হ'ব। ভেৰিফিকেশ্যনটো শেষ হোৱাৰ পিছত আপোনালোকৰ জিঅ' টেকিং হৈ আপোনালোকৰ সম্পূৰ্ণ ফাইনেল লিষ্টটো ওলাই আহিব। আৰু এই ফাইনেল লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ চৰকাৰী লেটিনৰ কাৰণে 9,000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। গতিকে ইয়াত আপোনালোকৰ একাউণ্ট, আপোনালোকৰ মোবাইল নাম্বাৰ যিটো প্ৰথমত দিছিলে, এই গোটেইখিনি ডকুমেণ্ট আপোনালোকৰ ভেৰিফাই কৰিব। ইয়াত আপোনালোকে যেতিয়া অনলাইন পৰ্টেলত আপোনালোকে আবেদন কৰিছিলে, এই আবেদন কৰাৰ সময়ত আপোনালোকৰ মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ আৰু আপোনালোকৰ বেংক একাউণ্টৰ নাম্বাৰ গোটেইখিনি চেক কৰি আপোনালোকৰ জিঅ' টেকিং এটা হ'ব। এই জিঅ' টেকিঙত আপোনালোকৰ নাম যদি ফাইনেল লিষ্টত আহে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে চৰকাৰী লেটিনৰ পইচা আপোনালোকে লাভ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে। যদি বুজি পাইছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।